জানে তেওঁলোকে অকলে ইলেকশ্যন খেলিলে তেওঁলোকে 40টা সমষ্টিৰ এটাও তেওঁলোকে নিজিকিব সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে অকলে ইলেকশ্যন খেলিম বুলি কৈ আছে কাৰণ তেওঁৰ ঠংলাৰ পৰা প্ৰমোদ বড়োলৈ চেলেঞ্জ কৰিব বিচাৰিছোঁ যে আজিলৈকে প্ৰমোদ বড়োই হওক UPPৰ কোনো নেতাই অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'বলৈ সাহস নাই জাষ্ট সফैदोंल'नो न'आवहाय बारा गोबाव जायाखै दुगैनोबो मोनाखै मानोबो मोनाखै फुंनिफ्राय गोदाव सोरावनो गुबुन खामानियाव एसे बेस्थ'मोन ना एसे मुभियाव ओंखारजेनदों फिल्मावहाय ओंखारजेनदों आरोखि ना माबे फिल्माव ओंखारदों बेखौ खोन्थाथ'ला जेला ट्रेलार ओंखारगोन अब्लाना खोन्थानाय जागोन जेखियानो जादोला बिथां नैबे कास्टम बसुमतारीनि माखासे भिडिअ पुरानाब्लाबो एसे नायनानै लानि बा खोनासंनानै लानि पलिटिक्सआ एसे गोगोम जाबाय थादों राजनितिकआ जोंनि BTC आवहाय माबोरै होननानै बुङोब्ला नों UPPL बै BPF बै कंग्रेस बै BJP ना बेफोरबायदिया BJPआ कंग्रेसनि मानसिखौ बोदों आरो कंग्रेसआ सोरनिखौबा बोदों UPPLआ आरो सोरनिखौबा बोदों BPFआ आरो नङा होमबा UPPLनिखौ बोदों बेबो बिखौ बिनिखौ बिदों बोबा बिखौ बोलायबाय थादों आरोखि मानसिफ्रा खिन्थु मानसिफ्रा मा आं बेखौ बुंस'नो हायाखै BPFआव थांग्रायानो UPPLआव आर'नाइ गानदों आरो UPPLआव थाग्रायानो BPFआव आर'नाइ गानलायदों मोननैनि गेजेराव गानलायबाय थादों खिन्थु आंनि नोजोरावबा हले UPPLआ बा बे बाराव जेननायनि लाइनखौ नुहुरदों जिहेतु इउनाइटेड फराम अफ एक्स-NDFबीआ जिसिबां केन्डिडेट होगोन बावहाय UPPLनि भटखौ थाल्ला बोखावनानै होनायखौ जों नुहुरदों आरो UPPLआ जेननायनि माखासे लाइनावहाय माखासे बिथिङावहाय जेननायनि लाइनाव फैगासिनोबो दङ एसे नायनानैबो लानि कास्टम बसुमतारीनि माखासे गोरा गोरानो एसे बिखा मावलुबहैनाय राव होनदोंना एसे खोनासंनानै लानिसो BTCত আমি BPFে পূব পশ্চিম উত্তৰ দক্ষিণ সব সাইডত আৰু বিভিন্ন জাতি জনগোষ্ঠী আৰু সকলো সেকশনৰ মানুহসকলে পুনৰ BPF চৰকাৰত আহিব লাগে হাগ্ৰামা মহিলাৰী ছাৰে চিফ হ'ব লাগে বুলি BTC ৰাইজসকলে কৈছে কাৰণ পৰিৱৰ্তনৰ নামত যি শাসনত আহিলে প্ৰমোদ বড়ো তেখেতসকলে সকলোকে মিছা প্ৰতিশ্ৰুতি দি আজি সকলো সেকশনৰ মানুহসকলে আজি তেওঁলোকে বহুত প্ৰব্লেমত আছে কাৰণ প্ৰমোদ বড়ো সকলে বিজনেছ কৰি আছে হাগ্ৰামা মহিলাৰী ছাৰে কৈছিল প্ৰমোদ বড়ো বেপাৰী কাৰণ তেওঁ একজন বেপাৰী তেওঁ BTC অঞ্চলৰ ৰাইজসকলৰ ইমোশন লগত খেলি আছে এই 4 বছৰ 6 মাহত প্ৰমোদ বড়োৱে ছাত্ৰ ছাত্ৰীৰ চাকৰি দিব পৰা নাই আৰু যিসকলে জাৰ্নালিষ্টসকলক জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি টকা দিয়া আছিল এটোও নিদিলে তেওঁলোকে বেঞ্চাৰ স্কুলত চৰকাৰী কৰিব লাগিছিল এটোও কৰিব পৰা নাই সেইকাৰণে এই 5 বছৰৰ প্ৰমোদ বড়োৱে এটাও কাম কৰা নাই উদাহৰণ হিচাপে হাগ্ৰামা মহিলাৰী ছাৰে তেওঁ তাৰ শাসন কালত তেওঁ CIT বনাইছে বডলেণ্ড গেষ্ট হাউচ বিভিন্ন ঠাইত বনাইছে সাব 10টা সাব ডিভিজন বনাইছে মেডিকেল কিবা বনাইছে হাগ্ৰামা মহিলাৰী ছাৰে কম্পেয়াৰ কৰাৰ বিৰাট ভাল কাম কৰিছে কিন্তু প্ৰমোদ বড়ো একো কৰা নাই তেওঁ সব অকল বিজনেছ কৰিছে তেওঁ BTC অঞ্চলৰ পৰা যিমান হিল বালি তেওঁ সব বিক্ৰী কৰি দিলে ইয়াৰ কাৰণে প্ৰমোদ বড়োক হাগ্ৰামা মহিলাৰী ছাৰে আগতে বেপাৰী বুলি কৈছিল আমিহে চিনি পোৱা নাছিল এতিয়া আমি প্ৰুভ কৰিব পাৰিলোঁ যে প্ৰমোদ বড়োৱে বেপাৰী এতিয়া আমাৰ দলত আমি শাসনত আহিম বহুত যিসকলে অন্য দলত আছিলে তেওঁলোকে আমাৰ দলত আহিছে ইয়াৰ কাৰণে মই আজি ঠংলাৰ পৰা প্ৰমোদ বড়োলৈ চেলেঞ্জ কৰিব বিচাৰিছোঁ যে আজিলৈকে প্ৰমোদ বড়োই হওক UPPৰ কোনো নেতাই অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'বলৈ সাহস নাই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেওঁলোকৰ মন্ত্ৰীসকলে সাহস নাই জানে তেওঁলোকে অকলে ইলেকশ্যন খেলিলে তেওঁলোকে 40টা সমষ্টিৰ এটাও তেওঁলোকে নিজিকিব সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে অকলে ইলেকশ্যন খেলিম বুলি কৈ আছে কাৰণ তেওঁৰ সাহস আছে তেওঁ চাইছে তেওঁ বুজি পাইছে যে এবাৰ BPFত ৰাইজসকলে আহি গৈছে নিজে নিজে হিল দল ভাঙি কিনি BPF ওচৰত আহিছে ইয়াৰ কাৰণে যদি প্ৰমোদ বড়োৱে নিজকে যদি হেভি ৱেট নেতা বুলি ভাবে তেখেতে বৰ্তমানত চিফ হৈ আছে তেওঁ কওক না যে অকলে UPPL ইলেকশ্যন খেলিম বুলি কাৰণ তেওঁলোকৰ গ্ৰাউণ্ড স্থিতিত UPPL বিৰাট দুৰ্বলতা তেওঁলোকে কাম কৰিব পৰা নাই
প্ৰতিশ্ৰুতি দিয়াসকলে তেওঁলোকে পূৰণ কৰিব পৰা নাই সেইকাৰণে UPPL গাঁৱত যাব নোৱাৰে গাঁৱত গ'লে ৰাইজসকলে খেদিব ইয়াৰ কাৰণে তেওঁলোকে অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব পৰা নাই BPFৰ বৰ্তমান আৰু BTC যিটো ইলেকশ্যনৰ সময়ত আপোনালোকৰ কিছুমান দলৰ নেতা UPPLত যোৱা এনেকুৱা প্ৰতিক্ৰিয়া কৰিছে এইটো হ'ল UPPLৰ প্ৰপেগেণ্ডা আমাৰ দলৰে আহি আছে মই উদাহৰণ দিম কালাইগাঁৱত MLAৰ কেণ্ডিডেট আছিল আগল 2021 চনত কামাল আজাদ আমাৰ দলত আছে মঠাংগুৰি সমষ্টিত UPPLত BTC ইলেকশ্যনৰ কেণ্ডিডেট শাহজাহান আলী আহমেদ আমাৰ দলত আছে নহয় জানো আৰু জিতেন মুছাহাৰী তামুলপুৰ ডিষ্ট্ৰিক্টত জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আছিল প্ৰমোদ বড়োৰ ৰাইট হেণ্ড আছিল আমাৰ দলত আছে নহয় জানো আমাৰ দলত সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ দলতে আহিছে UPPL অকল প্ৰতিশ্ৰুতি দিব পাৰে কাম কৰিব নোৱাৰে আৰু তেওঁলোকে ইমোশ্যন তেওঁলোকে বুজি নাপায় ডেকা গাভৰুৰ ইমোশ্যন বুজি নাপায় চাকৰিৰ কাৰণে হাহাকাৰ কৰি আছে কিন্তু প্ৰমোদ বড়োৱে হাঁহি কিনে মিছ ইউজ কৰি আছে তেওঁ বেপাৰী কৰি আছে ইয়াৰ কাৰণে আমাৰ দলৰ পৰা নাযাব তেওঁলোকৰ পৰাই আমাৰ তাত আহিব এই ক্ষেত্ৰত সন্মানীয় হাগ্ৰামা মহিলা ৰেচাৰে উত্তৰ দিব তেওঁ আমাৰ দলত মুৰব্বী মই ভাবোঁ আমি ইয়াৰ উত্তৰ দিয়াটো মই উচিত নহয় বুলি মই ভাবি লওঁ